পিছত আপুনি জয়েন কৰিলে মই জয়েন কৰি মোটামুটি আপোনাৰ 7 ইয়াৰ্স মানে 1 বছৰ ট্ৰেইনিং থাকিল তাৰ কনফাৰ্মেশন পাইলো ৰেগুলাৰ হ'ল তেনেকৈ 7 ইয়াৰ্স মই কমপ্লিট কৰিলো আপুনি চাকৰি কৰিলে 7 বছৰ কৰিলো হয় হয় এই 7 বছৰ জীৱনত মই বহুত শিকিলো মানে আপোনাৰ মেটেল লাইনত বহুত শিকিলো আপোনাৰ গাৰ্ভেনিং লাইনত মই জিংক বাৰু আপুনি এতিয়া বৰ্তমান ব্যৱসায় দেখিছো নাট ফেব্ৰিকেশ্যন এণ্টাৰপ্ৰাইজ আচ্ছা এই নাট ফেব্ৰিকেশ্যন এণ্টাৰপ্ৰাইজটো আপুনি কেনেকৈ চাকৰিৰ পৰা আহি ব্যৱসায়ী হ'ল নমস্কাৰ মই বিশ্বজিতে আপোনাক স্বাগতম জনাইছো মোৰ আন এটা ভিডিঅ'ৰ মাজলৈ আছো মই বৰ্তমান গুৱাহাটী চাংচাৰীত আৰু এই চাংচাৰীতে আছে অসমীয়া ডেকা যুৱক এজনে কৰা এই নাট ফেব্ৰিকেশ্যন এণ্টাৰপ্ৰাইজ আৰু এই নাট ফেব্ৰিকেশ্যন এণ্টাৰপ্ৰাইজত তেখেতে অসম চৰকাৰৰ জল জীৱন মিছনৰ আণ্ডাৰৰ কামবিলাক কৰিবলৈ সক্ষম হৈছে যিবিলাক ফেব্ৰিকেশ্যনৰ কাম হওক তেওঁ যথেষ্টখিনি কষ্টসাধ্য কৰি তেওঁৰ এই ব্যৱসায়টো আগুৱাই লৈ গৈ আছে আৰু সফলতাৰ চিৰি বগোৱা বাই গৈ আছে আহকচোন তেওঁৰ লগত চিনাকি হওঁ তেওঁলোক কেনেকৈ কৰিছে নমস্কাৰ মোৰ নাম দীপাংকৰ নাথ মোৰ ঘৰ গুৱাহাটী চাংচাৰী এইমছৰ পৰা ঠিক 1.5 কিলোমিটাৰ গ'লে মোৰ ঘৰ পায় আৰু মোৰ দেউতাৰ নাম শ্ৰী ধৰ্মেশ্বৰ নাথ মই পঢ়া শুনা কৰিছিলোঁ চাংচাৰী হায়াৰ ছেকেণ্ডেৰী স্কুলত 2003 চনত মেট্ৰিক পাছ কৰিলোঁ 2003 চনত মেট্ৰিক পাছ কৰি মই মানে আপোনাৰ শৰাইঘাট কলেজত হায়াৰ ছেকেণ্ডেৰী কমপ্লিট কৰিলোঁ তাৰপিছত মই ITI কৰিলোঁ 2005 পৰা 2007লৈকে 2007লৈকে যেতিয়া মই মানে পঢ়ি থকাৰ সময়ত যেতিয়া মই এক্সাম দি আছোঁ তেতিয়া মানে আছাম ৰুফিং লিমিটেডৰ পৰা মোৰ মানে অফাৰ লেটাৰ এটা আহিলে চাকৰিৰ কাৰণে আৰু যেতিয়া অফাৰ লেটাৰ আহিলে তেতিয়াতো এটা বিৰাট সাংঘাতিক কথা এটা যেতিয়া অফাৰ লেটাৰ আহিলে যেতিয়া মই গ'লোঁ ইণ্টাৰভিউ দিবৰ কাৰণে মই অকল আই কাৰ্ডখন আৰু কলিং লেটাৰখন লৈ গৈছোঁ আচ্ছা তেতিয়া মোৰ গোটেই ইণ্টাৰভিউ ভাল হৈ গ'ল মই যিখিনি সুধিলে চব ঠিকে আছে তেতিয়া মই ডকুমেণ্টছ চালে তাত লিখা আছে ডকুমেণ্টছ লাগে বুলি লিখা আছে মই কিন্তু পঢ়ি চোৱা নাই লেটাৰখনত ঠিক আছে পঢ়ি চোৱা নাই আৰু যেতিয়া মই ইণ্টাৰভিউ মানে মোক HR মেনেজাৰে ক'লে আপোনাৰ ডকুমেণ্টছখিনি মই বোলো ছাৰ বেয়া নাপাব মোৰ ডকুমেণ্ট পাহৰি গ'লো কিন্তু মাথাত মোৰ পটককৈ খেলি গ'ল বৰষুণ দি আছে ছাৰ মোৰ হেৰি পাহৰা বুলি কোৱা নাছিলোঁ মই ক'লো কি বোলে মোৰ বৰষুণত পৰি মোৰ ডকুমেণ্টছখিনি তিতি গ'ল মানে শুকাব দিছিলোঁ ছাৰ মই যোনদিনাখনে জইন কৰিম সেইদিনাখনে আপোনাক মই দেখাই দিম তেতিয়া মোক পাৰ্চেণ্টেজখিনি সুধিলে মই কৈ দিলোঁ তেখেতক তেতিয়া তাৰপিছত 1 মাহ পিছত মোৰ তাত চাকৰিৰ কাৰণে মাতিলে তাৰপিছত মই জইন কৰিলোঁ মই জইন কৰি তাৰপিছত জইন কৰি মোটামুটি আপোনাৰ 7 ইয়াৰ্স মানে 1 বছৰ ট্ৰেইনিং থাকিল তাৰ কনফাৰ্মেশন পাইলো ৰেগুলাৰ হ'ল তেনেকৈ 7 ইয়াৰ্স মই কমপ্লিট কৰিলোঁ আপুনি চাকৰি কৰিলে 7 বছৰ কৰিলোঁ হয় 7 বছৰ জীৱনত মই বহুত শিকিলোঁ মানে আপোনাৰ মেটেল লাইনত বহুত শিকিলোঁ আপোনাৰ গাৰ্ভেনিং লাইনত মই জিংকৰ অপাৰেটৰ আছিলোঁ তাত মই বহুতখিনি শিকিলোঁ আপোনাৰ 7 বছৰ পিছত আপুনি চাকৰি কি এৰিলে নেকি 7 বছৰ পিছত মানে মোৰ তাত আছিল আপোনাৰ শিফটিং ডিউটি মৰ্নিং ইভিনিং নাইট থাকে সপ্তাহ সেই সময়ত মোৰ কি হ'ল মোৰ মানে কি বামুণীমৈদান অৱস্থিত আপোনাৰ আছাম ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউটত তাত মই তাৰমানে ইনষ্ট্ৰাক্টৰ হিচাপত কাম কৰিলোঁ মানে পাৰ্ট টাইম মানে দুটা জব মোৰ কণ্টিনিউ চলি আছে কিন্তু মোৰ খুব ভাল লাগে মানে মই বহুত ব্যস্ত মানে আপোনাৰ নাইট ডিউটি কৰোঁ 2 ঘণ্টা আহি শুই কিনে আকৌ ইয়াতে ডিউটি কৰি আকৌ যাই আকৌ নাইট ডিউটি কৰোঁ মানে খুব কষ্ট আৰু মানে এটা বিজি শিডিউল এটা তেতিয়া মানে মই বিজি শিডিউল আছিলোঁ তেতিয়াৰ পৰাই আচ্ছা এই ব্যৱসায় বাৰু আপুনি এতিয়া বৰ্তমান ব্যৱসায় দেখিছো নাট ফেব্ৰিকেশ্যন এণ্টাৰপ্ৰাইজ আচ্ছা এই নাট ফেব্ৰিকেশ্যন এণ্টাৰপ্ৰাইজটো আপুনি কেনেকৈ চাকৰিৰ পৰা আহি পেলাই আপুনি আজি ব্যৱসায়ী হ'ল মোৰ 2015ত মোৰ বিয়া গ'ল দেই 2016 1 বছৰ বিয়াৰ পিছত মই কণ্টিনিউ মই তাতে আছাম ৰুফিঙত আছোঁ চাকৰি কৰি আছোঁ 16ৰ পিছত যেতিয়া দেখিলোঁ পাৰিবাৰিক সমস্যা কিছুমান মোৰ এটা বেবী এটা হ'ল ছোৱালী এজনী তাৰপিছত মই অসুবিধা ঘৰৰ এটাই ল'ৰা চিন্তা কৰিলোঁ ক'ত আৰু ইমান দূৰ যাব তাতে থাকিব লাগে অহাৰ সপ্তাহত অসুবিধা হৈছে বহুত চিন্তা মানে বাদ দিলোঁ চাকৰি নকৰোঁ মই ব্যৱসায় কৰিম তাৰপিছত 2017 চনত মই মানে ব্যৱসায় ষ্টাৰ্ট কৰিলোঁ ফেব্ৰিকেশ্যনৰ এটা ইউনিট হিচাপত মানে নাট ফেব্ৰিকেশ্যন তেতিয়াৰ পৰাই নাম আছে মোৰ তেতিয়াৰ পৰাই তাৰপিছত মোৰ মিছেছ মোৰ দেউতা দুজনে মোক অলপমান মিছেছেতো মোক বন্ধনত পইচা দি সহায় কৰিছে মানে গোটেই নতুন হ'লেও মানে তেওঁ মোক সহায় কৰিছে 50,000 টকা লৈ ষ্টাৰ্টিঙত বন্ধনে মোক পইচা সহায় কৰিছে ফাৰ্ষ্ট টাইম দেউতাই দিলে তেনেকৈ মোৰ মানে 2 বছৰ মানে আপোনাৰ পৰিয়ালৰ সহযোগত আপুনি প্ৰথম মূলধনটো ব্যৱহাৰ কৰি এই নাট ফেব্ৰিকেশ্যন এণ্টাৰপ্ৰাইজটো আৰম্ভ কৰিছে হয় আচ্ছা আপোনাৰ মূলধন বুলি ক'লে কিমান মান হ'ব মানে আপোনাৰ দেউতাৰ আৰু আপোনাৰ মিছেছৰ লগাই তেতিয়া মোৰ মোটামুটি 1.5 মান আছিলে 1.5 এৰে আপুনি আপোনাৰ লাগতিয়াল বস্তুখিনি আনি ল'লে তাৰপিছত আমি কাষ্টমাৰৰ পৰা এডভান্স পাওঁ অলপ উঠাওঁ তাৰপিছত অলপ এনেকৈ লগাই 2 বছৰ চলালোঁ 19ত লকডাউন হৈ গ'ল 19ত লকডাউন হৈ যোৱাৰ পিছত সেইটো সময়ততো চব দোকান পোহাৰ বন্ধ হ'ল আৰু সেই সময়তে মানে 19ত লকডাউনৰ চিমিলাৰলি মানে মোৰ এটা বৰলুইতৰ আপোনাৰ চন্দন বুলি এজন আছে বৰলুইত এইটো কি হয় বৰলুইত ধাবা যিখন আছে তেখেতৰ যিটো অনাৰ হয় চন্দনে মোক তেওঁলোকৰ এটা ইণ্ডাষ্ট্ৰি এটা আছে মানে আমাৰ ওচৰতে তেওঁ মানে ক'লে যে ইয়াতে যিমানখিনি তাৰ মানে আপোনাৰ ফেব্ৰিকেশ্যনৰ কামখিনি মানে ছেট বনাই দিব লাগে সেই সময় লকডাউন পিৰিয়ডৰ ভিতৰত মানে সেইখিনি কাম কৰিলোঁ মোটামুটি 1 বছৰ কাম কৰিছোঁ পুৰা কণ্টিনিউলি
তাৰ সেই সময়ত গৈ যেতিয়া কাম চলি আছে মোৰ বন্ধু মানে এজন মহেশ বুলি তেখেতে মোক ক'লে গুৱাহাটীত বোলে মোৰ কাম আছে ষ্টেজিঙৰ কাম কিছুমান আছে আপুনি একবাৰ চাই লওকচোন কথা পাতি লওক তেতিয়া মই মানে ষ্টেজিঙৰ কামৰ কাৰণে গুৱাহাটীত গ'লোঁ মানে 2021 চনত তাৰপিছত যোৱাৰ সময়ত তাতে সন্দীপ শৰ্মা দীপক শৰ্মা তেওঁলোকে মোক ভাল পালে তেওঁলোকে মোক কাম দিলে কাম কৰিলোঁ তেওঁলোকৰ লগত কণ্টিনিউলি 3 বছৰ কাম কৰিলোঁ যে মোৰ কাম মানে পুৰা জানা মানে জল জীৱন আঁচনি অসম চৰকাৰৰ জল জীৱন আঁচনি সম্পূৰ্ণ কাম আপোনাৰ জৰিয়তে হৈ আছে এতিয়া ফেব্ৰিকেশ্যনৰ কামখিনি কাম বুলি ক'লে বহুত ভুল হ'ব কাৰণ আমাৰ নিচিনা ইউনিট বহুত আছে তাৰপিছত আমিও এটা সৰু হয় তাৰ এতিয়া যেতিয়া আপোনাৰ 2 বছৰ তাত কাম কৰি এক্সপিৰিয়েঞ্চ আহিল ভাবিলোঁ মই নিজাকে কৰোঁ মানে তেতিয়া আছিলে আপোনাৰ বৰাগাঁৱৰ পৰা তেওঁলোকে ইউনিটটো চেঞ্জ কৰিলে সোণাপুৰলৈকে তো মোৰ অহা যোৱাত বহুত দিগদাৰ হ'ল মই ভাবিলোঁ মই নিজাকে আৰম্ভ কৰোঁ যিহেতু মোৰ গোটেই জ্ঞানখিনি আছে তাত মই নিজে আৰু কাষ্টমাৰবিলাক মই চিনাকি নাথদা আপুনি এটা কথা কওক আপোনাৰ তাত বৰ্তমান কিমানজনমান এমপ্লয়ী জড়িত হৈ আছে কিমানটামান ষ্টাফ মানে ৰেগুলাৰ বেচিছত মোৰ 13 জন আছে ইয়াৰ আৰু কিছুমান মানে আপোনাৰ কন্ট্ৰেকচুৱেল বেচিছত আছে মানে কাম মানে লাগিলে কৰে নালাগে মোটামুটি 30 জন মানে এমপ্লয়ী 30 জন আপুনি মানে 30খন সংখ্যাৰ পৰিয়াল এটা চলাই আছে আপোনাৰ জৰিয়তে মই না ভগৱানে চলাই আছে হয় এইটো মানে অসমীয়া হিচাপে মই গৌৰৱ অনুভৱ কৰোঁ কাৰণ অসমীয়া মানুহবিলাক জেনেৰেলি বেলেগৰ ওচৰত কাম কৰিব যায় আপুনি আপোনাৰ জৰিয়তে 30খনকৈ সংখ্যাৰ আপোনাৰ জৰিয়তে চলি আছে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বৰ্তমান আপোনাৰ লগত এইখিনিতে সুধিব বিচাৰোঁ যে আপোনাৰ মেইনলি গ্ৰাহকসমূহ কোন বাৰু গ্ৰাহকসমূহ আপোনাৰ অল অসম বেচিছত যিমানখিনি কন্ট্ৰেক্টৰ আছে সেইবিলাকে মোৰ মানে গ্ৰাহক মানে জল জীৱন মিছনৰ লগত জড়িত যিবিলাক কন্ট্ৰেক্টৰ আছে সেইবিলাক মোৰ মানে আপোনাৰ গ্ৰাহক আচ্ছা আপোনাৰ লগত কেনেকৈ মানে যোগাযোগ কৰিব পাৰে গ্ৰাহকবিলাকখিনি কেনেকৈ মানে লগ লাগে এতিয়া মোৰ এতিয়া বেছিভাগ মানে কি মোৰ ফোনতে বেছিভাগ লগ লাগে ফাৰ্ষ্ট মোৰ কাম আছিলে আপোনাৰ আৰিয়াভট টেকনো ট্ৰেডাৰ্ছ প্ৰাইভেট লিমিটেড এইটো আপোনাৰ তেওঁলোকৰ অফিচ বিহাৰত আছে তেওঁলোকে মোক মানে প্ৰথম কণ্টেক্ট কৰিলে মানে কণ্টেক্ট নম্বৰটো পাইছিল তেওঁলোকৰ কোনোবা এমপ্লয়ীৰ পৰাই কামত যাওঁতে লগ পাইছিলোঁ মই কণ্টেক্ট নম্বৰ দিছিলোঁ তেতিয়া মানে মোক কণ্টেক্ট মোৰ কাৰ্ড আছে মই ক'ৰবাত গ'লেও তাৰমানে কওঁ যে মোক কাম আপোনালোকৰ এনিহাও কিবা কাম থাকিলে মোৰ লগত যোগাযোগ কৰিব মই কাৰ্ড এখন বা ফোন নম্বৰ এটা মই দি থৈ আহোঁ বুজিছে নাই আৰু তেনেকৈ দিওঁতে তাৰমানে মোৰ কনজিউমাৰ পুৰা বাঢ়ি গৈছে এতিয়া অল অসম বেচিছত আপোনাৰ গোটেই ডিষ্ট্ৰিক্ট নাম ল'ব লাগিলে আপোনাৰ অসমৰ লাষ্ট মূৰলৈকে বৰহাট নাজিৰা শিৱসাগৰ আপোনাৰ যোৰহাট এফালে আপোনাৰ ঢেকীয়াজুলি তেজপুৰ নলবাৰী গুৱাহাটী ৰঙিয়া মানে আপোনাৰ আছে এফালে ধুবুৰী মানে ডিষ্ট্ৰিক্টৰ নাম কৈ শেষ কৰিব নোৱাৰোঁ আপোনাৰ অসমৰ মানে বিভিন্ন প্ৰান্তত প্ৰত্যেকখন মানে ৰাজ্য মানে জিলাৰ লগত আপুনি জড়িত হৈ আছে নিশ্চয় আৰু যদি নতুনকৈ কোনোবা গ্ৰাহকে আপোনাৰ লগত যদি সংযোগ হ'ব বিচাৰে যদি জল জীৱন মিছনৰ লগত জড়িত কোনো ব্যক্তিয়ে আপোনাৰ লগত যোগাযোগ কৰিব বিচাৰে তেনেহ'লে মই এই ভিডিঅ'ৰ জৰিয়তে আপোনাৰ ফোন নাম্বাৰটো দি দিম আপোনাক যোগাযোগ কৰিলে নিশ্চয় আপুনি সহায় কৰিব তেওঁলোকক নিশ্চয় আমি বৰ্তমান মাৰ্কেটত যিটো ৰেট হৈছে তাতকেতো আমি বহুত কম ৰেটত দি আছোঁ এক নম্বৰ কথা আমি হাই কোৱালিটিৰ মাল দি আছোঁ আৰু আমাৰ যিখিনি আমাৰ টেকন'লজি মানে আপোনাৰ ৱেল্ডিং টেকন'লজি আৰু আমাৰ যিবিলাক মানে স্কিল এমপ্লয়ী হয় তেওঁলোক বহুত মানে আপোনাৰ জনা শুনা ব্যক্তি হয় তাৰ কাৰণে আমাৰ মানে কামবিলাক চব 0 হৈ আছে আৰু যিবিলাক কাম কৰিছোঁ এতিয়ালৈকে ভগৱান দিলে কোনো জেগাতে আমাৰ অসুবিধা ওলোৱা নাই চব জেগাতে থাৰ্ড পাৰ্টি ইনস্পেকশ্যনৰ পৰা আদি কৰি চব ক্লিয়াৰ হৈ গৈছে হয় মানে এবাৰতে আপুনি মানে থাৰ্ড পাৰ্টি ইনস্পেকশ্যন ক্লিয়াৰ হোৱাৰ পিছত বিলবিলাক ল'বলৈ সক্ষম হৈছে প্ৰত্যেকজন মানে কি একচুৱেলি আমাৰ প্লান্টৰ এটা নিয়ম আছে মানে 50% ইয়াতো 70% এডভান্স লৈ লওঁ কাষ্টমাৰৰ পৰা লোৱাৰ পিছত 30% বিফৰ ডিছপাচ নহ'লে মানে কি প্লান্টত মাল ফিটিং হৈ গ'ল আমাৰ কাম ফিটিং হৈ যোৱাৰ পিছত মানে আজি মোৰ কিবা প্ৰব্লেম কালি আৰু প্ৰব্লেম এইবিলাক আৰু যাই কিনে চেঞ্জেল হৈ খেদাব মোৰ ফোন কৰি থাকিবৰ কাৰণেও মোৰ সময় নাই গতিকে মানে প্লান্টৰ পৰা যোৱাৰ আগতে আমি মানে পেমেণ্ট ক্লিয়াৰ কৰি লওঁ যাৰ কাৰণে মই আজি মোটামুটি আপুনি 1 বছৰ নিজে কাম কৰিবলৈ সক্ষম হৈ গৈছোঁ হয় আপোনাৰ লগত জড়িত মানে যিখিনি গ্ৰাহক আছে তেওঁলোক চাগে নিশ্চয় সুখী নিশ্চয় কাৰণ কি তেওঁলোকৰ কোনো কামত ভেজাল ওলোৱাই নাই অসুবিধা নহয় কাৰণ আমি নিজে জানো মই নিজে টেকনিচিয়ান হয় আৰু গতিকে মই মানে কোনো কামতে তেওঁলোকৰ অসুবিধা হোৱা নাই তো গতিকে আমাৰ পেমেণ্টটো যদি কিবা কাৰণত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় তেনেহ'লে আপুনি নিজে যাবনে মই নিজে যাওঁ কিছুমান এনেকুৱা প্ৰব্লেম কিছুমান হ'লে মই নিজে যাওঁ মই বেলেগক মানে আমাৰ নিজৰ এমপ্লয়ীক লৈ যোৱাটো বেলেগ কথা মানে মই নিজে যাওঁ এইটো ক্ষেত্ৰত মানে আপুনি মানে আফটাৰ চেল চাৰ্ভিছো আপোনাৰ পৰা পোৱা যায় মই আফটাৰ 1 ইয়াৰ্ছটো মই আপোনাৰ গেৰেণ্টি লওঁ আমি 1 ইয়াৰ্ছ গেৰেণ্টি থাকিব 1 ইয়াৰ্ছ গেৰেণ্টি থাকে কোনো মানে আপোনাৰ থাৰ্ড পাৰ্টি কিবা যদি প্ৰব্লেমো হয় আমি ৰেক্টিফাই কৰি দিম তাত যদি কিবা সৰু ইছ্যু ওলাই হ'ব পাৰে এইটো মানুহে কৰা কামটো যিমান যে নহওক কোনোবা অকণমান মানে ডাইৰেক্ট কিবা ইছ্যু থাকিলে আমি তাৰমানে ক্লিয়াৰ কৰি দিওঁ ক্লিয়াৰ কৰি বিলখন পোৱাত সুবিধা কৰি দিয়ে বিল পোৱাত সুবিধা হয় তেওঁলোকক গোটেইখিনি মানে যেতিয়া আমাৰ ডিছপাচ সময়ত তেওঁলোকক ইউএ বিল আমাৰ কোম্পানীৰ বিল আৰু লগতে এমটিচিখনো আমি দি কিনে তেওঁলোকক সহায় কৰিছোঁ তেওঁলোকে বিলখিনি সোনকালে পাওঁ আচ্ছা আপুনি ইয়াৰ জৰিয়তে অসমৰ যদি কোনোবা ডেকা যুৱক যুৱতীয়ে
আপোনাৰ লগত যোগাযোগ কৰি আপোনাৰ এই কামটো শিকিব বিচাৰে তেনেহ'লে আপুনি তেওঁলোকক সহায় কৰিবনে? নিশ্চয় সহায় কৰিম। মইতো শিকোৱাৰ কাৰণে সদায় ৰাজি, আহক ওলাই আহক কাম কৰক। মইতো কিমান ল'ৰাক শিকাবৰ কাৰণে কওঁ, আৰু মই নিজেও আজিৰ দিনত কেতিয়াবা মানুহ কম থাকিলে কালাৰ প্ৰাইমাৰ মাৰি দিওঁ। হয় হয়, মানে আপুনি নিজে আত্মনিৰ্ভৰশীল যদিও আপুনি বেলেগক হেৰি কৰি আছে যদিও নিজেও কৰ্মনিপুণ। নিজৰ মইতো ব্যস্ততা মোৰ মানে কি সময় নাই। ৰাতিপুৱা 7টা বজাৰ পৰা ৰাতি 11টালৈকে মোৰ সময়ে নাই। মই আনকি ইউটিউবত ভিডিঅ' চাবৰ কাৰণে মোৰ টাইম নাই। মইতো আপোনাৰ নিউজ কি হৈ আছে খবৰে পোৱা নাই আজি কিমান দিন ধৰি। হয় হয়, নাথ ডাঙৰীয়া, আপুনি প্ৰথমতে আপুনি দোকানৰ পৰা লোহাটো আনে, আনি পেলাই কেনেকে কি কৰে এবাৰ দেখাই দিয়কচোন ৰাইজক। আমি প্ৰথম লোহাটো কিনি আনো, ডাইৰেক্ট কিনি আনি এইবিলাক ধৰক লোহা, তাৰপিছত আমি এইবিলাক এজ পাৰ আপোনাৰ ড্ৰয়িং মতে যিটো চাইজ আহে চাইজ মতে আপোনাৰ কাটিং কৰিলোঁ, কাটিং কৰি প্ৰাইমাৰ কৰি দিলোঁ, ধুনীয়াকৈ চাফ চিকুণ কৰি প্ৰাইমাৰ কৰিলোঁ, প্ৰাইমাৰ কৰি তাক কালাৰ কৰি দিওঁ। নেক্সট ষ্টেজটো হ'ল কালাৰিং। প্ৰাইমাৰ কৰি তাক কোনোবাক যদি ফেব্ৰিকেট কৰিব লগা আইটেম থাকে ফেব্ৰিকেশ্যন কৰি তাক কমপ্লিট কৰি তাৰপিছত আমি কালাৰ মাৰি দিওঁ। যেনে এইটো আপোনাৰ মোৰ 20 কেল বুলি ক'লে 20,000 লিটাৰৰ টেংক, এইটো 20,000 লিটাৰৰ টেংকৰ আপোনাৰ ষ্টেজিঙৰ হয়, এইবিলাক 20,000 লিটাৰৰ টেংকৰ ষ্টেজিং হয়। সেইটো আমাৰ 70,000 70,000 এইটো বনি আছে, 70,000 এইটো বনি আছে। এইবিলাক আপোনাৰ বিমৰ চাইডৰ টুকুৰা, এইবিলাক আমাৰ ৱেল্ডিং টেকন'লজি আৰু বহুত আছে। যেনে আৰ্ক ৱেল্ডিং আছে, মিগ ৱেল্ডিং আছে। এইটো আমাৰ মিগ ৱেল্ডিং, এইটো মিগ ৱেল্ডিং টেকন'লজি, এইটো আমাৰ মিগ ৱেল্ডিং কাম চলি আছে, এইটো চলি আছে মিগ ৱেল্ডিং। ইয়াতে মিগ ৱেল্ডিঙত আপোনাৰ তাৰমানে কি হয় বহুত এটা এডভান্টেজ আছে। ইয়াৰ ৱেল্ডিঙৰ যিটো শ্লেগটো নোলায়, মানে আপোনাৰ আৰ্ক ৱেল্ডিঙৰ যেনেকুৱা বাবৰি ওলাই ইয়াতে এনেকুৱা শ্লেগটো নোলায় কাৰণে ৱেল্ডিংটো বহুত ভাল, ষ্ট্ৰেংথটো বেছি হয়, ইয়াতে ষ্ট্ৰেংথটো বেছি হয়, মানে লংগেভিটিটো বেছি হয়। আৰু আপোনাৰ ইয়াতে আৰু ৱেল্ডাৰৰ এটা সুবিধা থাকে কি তেওঁ আপোনাৰ হেৰি কৰিব নালাগে, তেওঁ তোমাৰ ৰ'দটো বাৰে বাৰে চেঞ্জ কৰিব নালাগে, এইটো ড্ৰামৰ পৰা কণ্টিনিউৱাছলি আহি থাকে। সেইটো এটা ভাল সুবিধা, নহ'লে আমাৰ ৰ'দ চেঞ্জ কৰি মাৰি থাকোঁতে হ'লেও সময় বেছি লাগে। ইয়াতে মানে এডভান্টেজ বেছি আছে। সেইটো মেচিনৰ পৰা আহি আছে, এইটো মেচিনৰ পৰা আহি আছে, ইয়াৰ পৰা গৈছে। ইয়াত আপোনাৰ কাৰ্বন ডাই অক্সাইড লাগে, কাৰ্বন ডাই অক্সাইড গেছ লাগে, লগত আপোনাৰ এইটো মানে এইটো মেচিনৰ পৰা ইয়ালৈকে গৈছে, গৈ এইটো মেচিনেৰে গৈ এইটোৰ পৰা আহি কিনে ভিতৰত ইয়াতে ৱেল্ডিং হৈ আছে। তেওঁ মানে চেঞ্জ কৰি থকা দৰকাৰ নাই। আচ্ছা, সেইটো কাৰণে আমাৰ প্ৰডাকশ্যনটো বেছি হয়। হয়। এই টেকন'লজিটো আপোনাৰ বহুত কোম্পানীতে আপোনাৰ ইউজ নকৰে, আৰ্ক ৱেল্ডিংটো ব্যৱহাৰ কৰে। আৰ্ক ৱেল্ডিঙত আপোনাৰ সময় বেছি লয় আৰু হিট জেনেৰেট হ'লে আপোনাৰ বেণ্ড হোৱাৰ চান্স থাকে। ইয়াতে হিটটো কমকৈ জেনেৰেট হয়। ঠিক। ইয়াৰ নেক্সট ষ্টেপত কি আছে আৰু এইবিলাক কি কৰি আছে এইবিলাক দেখিবলৈ পাইছোঁ আগত নে? এইবিলাক গেছ কাটিং কৰি আছে তেওঁ। হয়, এইটো গেছ কাটিং বুলি কয়। গেছ কাটিং, হয়। এইটো আপোনাৰ অক্সিজেন আৰু LPGৰ কম্বাইনেশ্যন হৈ কিনে এইটো গেছ কাটিং হৈ আছে। আচ্ছা। এইটো আৰ্ক ৱেল্ডিং চলি আছে তাত সেইফালে। কি ৱেল্ডিং বুলি ক'লে এইটো? এইটো আৰ্ক ৱেল্ডিং, এইটো নৰ্মেল যিটো আমাৰ সৰ্বসাধাৰণ মানুহে চলি আছে সেইটো আৰ্ক ৱেল্ডিং, মানে কম ৱেল্ডিঙৰ ক্ষেত্ৰত। মানে সেইটো মিগ ৱেল্ডিংটো আপোনাৰ কণ্টিনিউৱাছ ৱেল্ডিঙৰ কাৰণে, এইটো কণ্টিনিউৱাছ ৱেল্ডিং নহয়, মানে কমকৈ পাৰ্ট কৰাৰ কাৰণে এইটো সৰু জেগাৰ কাৰণে মানে এইটো আৰ্ক ৱেল্ডিংটো কৰা হয়। এইটো আপোনাৰ যিবিলাক ষ্টেজিঙৰ কাৰণে এইবিলাক আপোনাৰ হেৰি হয়, ব্ৰেচিং বুলি কয়, এইবিলাক ব্ৰেচিং বনাই আছে এওঁলোকবিলাকে। ইয়াৰ পিছত আপুনি এইবিলাক চব ৰেডি হৈছে আৰু ৱেল্ডিং কৰি ৰেডি হৈছে এইবিলাক। এইবিলাক ৱেল্ডিং কৰি ৰেডি হৈছে। ইয়াতে আপোনাৰ এইবিলাক প্ৰাইমাৰ মাৰিব লগা আছে, প্ৰাইমাৰ মাৰি কালাৰ হ'ব, কিছুমান প্ৰাইমাৰ মাৰি কালাৰ হৈছে, কিছুমান এইবিলাক লেডাৰ ৰেডি হৈ আছে। এইটো লেডাৰ বুলি কয়, লেডাৰ ওপৰৰ ষ্টেৰিং উঠি যোৱাৰ কাৰণে এইটো লেডাৰ। আৰু এইবিলাক কিছুমান ৰেডি হৈ আছে কিন্তু প্ৰাইমাৰ মাৰা হোৱা নাই, এইবিলাক বাকী আছে, মানে এইটো ফেব্ৰিকেটটো ৰেডি হৈছে। আচ্ছা, মানে অলমষ্ট এইখিনি ৰেডি পৰ্যায়ত আছে, আপুনি কালাৰ কৰিলে হৈ গ'ল আৰু এইবিলাক কিছুমান কালাৰ কৰা হৈ গৈছে। এনেকুৱা হ'ব আৰু মানে এনেকুৱা হ'ব কালাৰ। তাৰপিছত আকৌ ইয়াতে মানে হেৰিৰে ফিটিং হ'ব আৰু ইয়াতে আপোনাৰ চাইডত গৈ কিনে এইবিলাক নাট বল্টিঙত ফিটিং হৈ যাব। মানে চাইডত আপোনাৰ মানুহ গৈ তাত ইনষ্টল কৰাই দিয়ে, মানে সেইটোৰ কাৰণে আমাৰ বহুত সুবিধা। আমাৰ এটা বিৰাট ডাঙৰ নাট ফেব্ৰিকেশ্যন এটা বহুত ডাঙৰ এটা প্লাছ পইণ্ট আছে। তাৰমানে কি হয় আপোনাৰ যোনদিনাখনে আপোনাৰ মেটেৰিয়েল আপুনি ডিছপ'জ কৰে কোনদিনাখনে আমাৰ ইৰেকশ্যন টিম ইনষ্টেণ্ট হাজিৰ তাতে। মানে ইনষ্টেণ্ট হাজিৰ হয়, মানে লগে কাম চালু কৰি দিয়ে। কেইদিন লাগি যায় এইটো মানে ইনষ্টল কৰোঁতে? মানে যদি আজিকালি বৰষুণৰ বতৰ আপোনাৰ মোটামুটি 10 দিনমান লাগি যায়, আৰু মানে নৰ্মেলি আমাৰ 7 to 8 ডেজত মানে কমপ্লিট হৈ যায় পুৰা, মোটামুটি কমপ্লিট হৈ যায়। আপোনাৰ টিম অলৱেজ ৰেডি থাকে, এক্টিভ থাকে আৰু মানে মোটামুটি মোৰ 5টা টিম নিজা টিম আছে। 5টা টিম মোৰ নিজা টিম আছে। আচ্ছা, ইয়াৰ বাহিৰেও আপুনি আৰু বেলেগ কিবা কাম কৰে? তাৰ বাহিৰেও আমাৰ ট্ৰেক্টৰ ৰিপেয়াৰিংটো মোৰ একদম মষ্ট মানে কি ক'ম, ট্ৰেক্টৰ ৰিপেয়াৰিংটো আহি থাকে। আমাৰ মানে স্কিল ৱেল্ডাৰবিলাক ইমান ভাল, ট্ৰেক্টৰ ৰিপেয়াৰিংটো খুব কাম চলি থাকে। আৰু বিভিন্ন ধৰণৰ ৰিপেয়াৰিঙৰ কাম চলে, ট্ৰেক্টৰৰ ট্ৰলি, ট্ৰেক্টৰৰ ৰুটাৰ ৰিপেয়াৰিং, এইবিলাক হুইল, এইবিলাক বিভিন্ন কাম চলি থাকে। মানে এইবিলাক চব কাম আপোনাৰ ইয়াতে হৈ যায়, নাট ফেব্ৰিকেশ্যনত চব কাম চলি যায়। আৰু ইয়াৰ জৰিয়তে ওচৰৰ পাজৰৰ যিখিনি গ্ৰাহক আছে তেওঁলোকক সুখী হয়, মানে গাড়ীবিলাক সুবিধা হয়, ধুনীয়াকৈ ৰাখিব পাৰিছে, গোটেইখিনি সুবিধা আছে তেওঁলোকৰ। হয়।
আচ্ছা আৰু ইয়াতে আৰু এখন গাড়ী দেখিবলৈ পাইছোঁ আপোনাৰ এইখন মানে ইয়াতে ৰিপেয়াৰিং হ'বৰ কাৰণে আহিছে নেকি এইখন ৰিপেয়াৰিঙৰ কাৰণে আহিছে এইখন হ'ল আপোনাৰ ডাম্পাৰৰ ৰিপেয়াৰিঙৰ কাৰণে হয় নেকি আপোনাৰ ইয়াতে ডাম্পাৰৰ ৰিপেয়াৰিং কৰে ডাম্পাৰৰ ৰিপেয়াৰিং মানে কিছুমান যিখিনি তেওঁলোকৰ মানে ৱেল্ডিঙৰ লগত জড়িত কাম থাকে সেইবিলাক কৰোঁ কিন্তু আমি ইঞ্জিনৰ কাম নকৰোঁ আপোনাৰ বডিৰ কিছুমান কাম থাকিলে আমি কৰাই দিওঁ হয় ৱেল্ডিং টেকন'লজিটো ভাল কাৰণে আমাৰ মানুহবিলাকে আহে ইয়াতে হয় বিচাৰি আহে বহুত দূৰৰ পৰা আহে বহুত দূৰৰ পৰা আহে হয় আচ্ছা নাথ ডাঙৰীয়া আপোনাৰ বৰ্তমান যিখিনি কাষ্টমাৰ আছে সেইখিনি ক'ৰ আছে বাৰু মোৰ অসমৰ বিভিন্ন জিলাৰে আছে তাৰ ভিতৰত নাম লোৱাৰ ভিতৰত আপোনাৰ নাজিৰা শিৱসাগৰ বৰহাট আপোনাৰ বাইহাটা চাৰিআলিৰ ওচৰত কিছুমান কাম আছে ৰঙিয়া ডিভিজনৰ আণ্ডাৰত তাৰপিছত আপোনাৰ হাজো আছে তাৰপিছত আপোনাৰ কৰিমগঞ্জত আছে মানে অসমৰ বিভিন্ন ডিষ্ট্ৰিক্টত আছে আৰু তাৰ ভিতৰত কিছুমান আপোনাৰ কাষ্টমাৰবিলাকৰ নাম লোৱাৰ ভিতৰত আপোনাৰ নিতুল খনিকৰ আপোনাৰ ৰঙিয়া ডিভিজনৰ আণ্ডাৰত আছিলে আপোনাৰ তামোলপুৰ ডিভিজনৰ আণ্ডাৰত আপোনাৰ জ্ঞানদীপ শৰ্মা তেওঁ অসমৰ ভিতৰতে 2012 চনত প্ৰথম ষ্টেণ্ড কৰিছিলে তেওঁ ভাল এজন বন্ধু তেখেতে বেলেগক আকৌ কয় যে বোলো নাথদাতাত কাম কৰা খুব ভাল পাব এনেকৈ কয় তাৰপিছত তেখেতৰ বন্ধু আৰিফুল ৱাজিদ তাৰপিছত অসমৰ বাহিৰৰ এজন আছে আপোনাৰ বিজয় কুমাৰ তাৰপিছত আৰু আছে আপোনাৰ তেজপুৰৰ কেইজনমান আছে আপোনাৰ অৰ্পণ বৰা তাৰপিছত ৰিংকু বৰা তাৰপিছত সন্তোষ নিৰিনে কেনেকুৱা টাইটেলটো পাহৰি গ'লোঁ তাৰপিছত আছে আপোনাৰ এনেকৈ মানে কি আপোনাৰ ডি কুমাৰ এণ্ড কোম্পানী বুলি আছে তেওঁলোকে কিন্তু বহুত কাম দিছে মোক কোম্পানী এতিয়া বৰ্তমান অসমৰ বিভিন্ন প্ৰান্তত আপোনাৰ মানে ষ্টাফখিনিয়ে কাম কৰি আছে হয় এতিয়া নিয়াৰেষ্ট কোন জেগাত কাম কৰি আছে বাৰু আপোনাৰ চলি আছে তেজপুৰত জাষ্ট শেষ হ'ল আপোনাৰ নাজিৰাত কাম চলি আছে তামোলপুৰত চলি আছে আৰু বাইহাটা চাইড দুটা চাইডত চলি আছে দিয়ক থেংক ইউ নাথ ডাঙৰীয়াই তেখেতে কোৱালিটি মেইনটেইন কৰে তেওঁ বাৰ্জাৰৰ কালাৰসমূহ ইউজ কৰে তেওঁৰ এই প্ৰতিষ্ঠানত আৰু লগতে তেওঁ উৎকৃষ্ট মানৰ এই কালাৰৰ কাৰণে ব্যৱহাৰ কৰা সামগ্ৰীবোৰ আৰু তেওঁ যিখিনি নাট বল্টুৰ পৰা ইত্যাদি কৰে সকলোখিনি তেওঁ যথেষ্ট ভাল কোৱালিটি বাৰ্জাৰ কোৱালিটি থিনাৰ ইউজ কৰে তেওঁ মানে কোৱালিটি তেওঁ কম্প্ৰমাইজ কেতিয়াও কৰা নাই ভাল লাগিলে আপোনাক লগ পাই নাথ ডাঙৰীয়া আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আপোনাৰ আৰু আগবাঢ়ি যাওক আপুনি জীৱনত সফল হওক আপোনাৰ ব্যৱসায় দোপদোপে বাঢ়ি যাওক তাকে কামনা কৰিছোঁ ধন্যবাদ আপোনাক আকৌ ভৱিষ্যতত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে